ফলাফল কিছু সময় পূৰ্বে টুইট যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাই আছো 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 27 জুনত সোমবাৰে পুৱা 9 বজাত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে টুইট যোগে ঘোষণা কৰিছে আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,15,022 গৰাকী পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত আপোনালোকে যাব বিচাৰিছো মোৰ সৈতে আছে শ্ৰীপৰ্ণা গোস্বামী শ্ৰী ওচৰলৈ যাব বিচাৰ কি আছে আপোনাৰ ওচৰত সবিশেষ তথ্য হয় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকী মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে টুইট যোগে জনাইছে আৰু মই পুনে সেই টুইটটো দেখাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম 8:24 তেখেতে এই টুইট যোগে প্ৰকাশ কৰে যে আজি 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী ফলাফল আৰু হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখে ৰিজাল্টছ অফ হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন উইল বি এনাউন্সড অন 27 জুন এট 9 AM অৰ্থাৎ পুৱা 9 বজাৰ লগে লগে ঘোষণা হ'ব ফলাফল মাই বেষ্ট উইশেছ বুলি লিখি পেলাই ৰিজাল্টছৰ কাৰণে সকলোকে শুভেচ্ছা জনায় আৰু এনেদৰে মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে অৰ্থাৎ 8:24 হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে টুইটাৰৰ যোগেদি জনায় আৰু 27 তাৰিখ অৰ্থাৎ সোমবাৰৰ দিনটোত ঘোষণা কৰা হ'ব এই ফলাফল আৰু পুৱা 9 বজাৰ লগে লগে সকলোৱে পাব এই ফলাফল আৰু কি ৱেবছাইটত ঘোষণা কৰা হ'ব কি ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে সেই ফলাফল পাব সেয়া হয়তো আহিবলগীয়া সময়ত পৰৱৰ্তী সময়ত জনাব সবিশেষ তথ্য কিন্তু এই মুহূৰ্তত কেৱল মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীসকলৰ বাবে এই কথা ঘোষণা কৰে আৰু টুইটাৰৰ সহায়ত তেখেতে কয় মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে যে 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব 27 জুনত হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল হয় শ্ৰীপৰ্ণা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো টাইম এটৰ দৰ্শকক জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা 9 বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল 9 বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 27 জুনত অৰ্থাৎ সোমবাৰে পুৱা 9 বজাত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এক উৎকণ্ঠা ৰৈ আছিল ছাত্ৰ-ছাত্ৰীৰ মনত পৰীক্ষাৰ্থীৰ মাজত